গুড মৰ্নিং এভৰিৱান সকলকে স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, গমেই পাইছোঁ মোৰ বেমাৰ হৈ আছিলে, ভালকৈ সুস্থ হোৱাই নাই। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা উঠিয়ে মেইন কাম হৈছে গেটৰ তালা খোলা, তাৰপিছত চোতালখন ঝাৰু দিয়া, কাৰণ বাহি চোতাল থাকিলে ভাল নালাগে। ৰাতিপুৱাই সেইকাৰণে ঝাৰু মাৰি দিওঁ ফাৰ্ষ্ট টাইম উঠি পেলাই। এইখিনি ঝাৰু মাৰি পেলাই মই ব্ৰাছ কৰিম এতিয়া। ইপিনে ঝাৰু মাৰা হৈ গ'ল, তাৰপাছত মই ব্ৰাছ কৰি আছোঁ। ব্ৰাছ কৰি হোৱাৰ পাছত মুখ চুখ ধুই মই পানী এগিলাচ খাওঁ, ডেইলি গৰম পানী খাম এতিয়া। পানীখিনি খাই উঠি মই ফ্ৰেছ হৈ আহিলোঁ। তাৰপাছত মই গোঁসাই ঘৰত এতিয়া পূজা দিম। পূজা দি উঠি পেলাই বাকী কামবিলাক কৰিম। ইপিনে মই ফ্ৰেছ হৈ আহিলোঁ, ধূপ চাকিও জ্বলালোঁ। এতিয়া হাজবেণ্ডৰ কাৰণে ভাত বনাম, তেওঁ ডিউটিত যাব। আৰু আমাৰ ঘৰত খাই লৈ আজৰি হ'লোঁ, হাজবেণ্ডো গ'লগৈ, ময়ো খালোঁ ভাত কেইটামান। খোৱাৰ পাছত মায়ে কেইখনমান বোৱা মেখেলা দি পঠাইছিল, তাঁতশালত বোৱা। ভাবিলোঁ একেখনকে চিলাই দিওঁ। ফাৰ্ষ্ট মই চিলাবলৈ এইখনকে ল'লোঁ। কেনে লাগিছে জনাবচোন। মেখেলাখন দেখাম বাৰু ফুলখিনি কেনেকুৱা হয়। বলক তেতিয়াহ'লে দেখাই আছোঁ। এইখন বোৱা মেখেলা, ফুলখিনি এইখিনি পদুম ফুল দিছে। কেনে লাগিছে জনাব কমেণ্ট কৰি পেলাই। মেখেলাখন চিলোৱা হৈ গ'ল। তাৰপিছত দুপৰীয়াৰ কাৰণে মই ভাত বনাবৰ কাৰণে ৰেডি কৰি আছোঁ। ঢেকীয়া শাক আনিছিলোঁ, ঢেকীয়া শাক ভাজিম আৰু কলফুল ভাজিম। তাৰপিছত ভাবিছোঁ গধূলি এবাৰ ওলাই যাম। আহিলোঁ এনেই অলপ ওলাই। পিছফালে শ্বুটিং কৰি আছে, তাকে আপোনালোককো অলপমান দেখাই দিছোঁ, শ্বুটিং চলি আছে। গধূলি টাইমত অলপমান ওলাই আহিলে মনটো ভাল লাগে, পাতল পাতল লাগি থাকে। সেইকাৰণে দুয়োজনে আজিলৈ এনেকৈ ভিডিঅ'টো শেষ কৰিলোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো